মইতো অলৰেডি কৈছোঁ আমি সকলোৱে ৰৈ বিনালে চাম। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ কাৰণে অত্যন্ত অসমৰ 30 বছৰৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। মইতো কওঁ যিকেইগৰাকী অতি বিশিষ্ট অসমীয়া লেখত ল'বলগীয়া থাকিব অতি বিশিষ্ট হ'লে, তাৰ ভিতৰত জুবিন গাৰ্গ ডাঙৰীয়া অন্যতম। তেখেতৰ অন্তিমখন ছবি আমি সকলোৱে চাব যাম। সকলোকে আহ্বান জনাইছোঁ ৰৈ অতি দুৰ্ভাগ্য গহপুৰতে প্ৰথম চিনেমা বনিলে, কিন্তু ইয়াতে চিনেমা হলটো কোনোবাই ব্যক্তিগতভাৱে বনায়। চিনেমা হল চৰকাৰে নবনায়, চৰকাৰে সহায় কৰে। আগতে নাছিলেই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত চিনেমা হল বনোৱা কামটোক উদগনি যোগোৱা হৈছে, কিন্তু মানুহে চিনেমা চাবলৈ আহিব লাগিব। লাহে লাহে অহা হৈছে, অসমীয়া চিনেমাৰ অলপ ভাল দিন হৈছে। ইয়াৰ যদি কোনোবা হিতৈষী বা ব্যৱসায়ী ব্যক্তি ওলাই আহে যদি চিনেমা হল বনাবলৈ, চৰকাৰে ডেফিনেটলি সহায় কৰে। আমি কৈ আছোঁ, বাৰে বাৰে কৈছোঁ যে ন্যায় পাবই। আমাৰ চৰকাৰ এই ক্ষেত্ৰত কঠোৰ, SIT কঠোৰ, বাকীখিনি ন্যায়ালয়ৰ ওপৰত। মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়ালয়েও অত্যন্ত শ্ৰদ্ধা জনাব, সন্মান জনাব। অহা 8 তাৰিখে এই স্থানতে কনকলতা ইউনিভাৰ্চিটিৰ আধাৰশিলা স্থাপন হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সন্মানীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়া ইয়ালৈকে আহিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব, আৰু উত্তৰ অসমৰ কাৰণে এটা বৃহৎ অনুষ্ঠান এই ঠাইতে গঢ় লৈ উঠিব। আমি যেতিয়া আজিৰ পৰা প্ৰায় 2 বছৰ আগতে অমৃত কলহ যাত্ৰা আমি কৰিছিলোঁ, সকলো প্ৰত্যেক সমষ্টিৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা পঞ্চায়তে অলপ অলপকৈ মাটি সংগ্ৰহ কৰিছিলোঁ। তাৰে দুটা মাটিৰ কলহ আমি সংগ্ৰহ কৰিছিলোঁ। এটা আমি পঠাই দিছিলোঁ দিল্লীলৈকে, আৰু এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াই প্লেন কৰিছিলে যে আমি গুৱাহাটীতে ৰাখিম, আৰু সেইটো আমি এই বিশ্ববিদ্যালয় স্থাপনৰ দিনাখন লৈ আহিম। অহা 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কলহখিনিও ইয়ালৈকে পঠোৱাৰ ব্যৱস্থা কৰিব, আৰু তেখেতে সকলোকে আহ্বান জনাইছে নিজ নিজ সমষ্টিৰ MLA সকলে অন্ততঃ ইয়াত আহি হওক বা গুৱাহাটীত গৈ হওক, ধৰি লও মই যদি ইয়ালৈকে আহিব নোৱাৰোঁ, গুৱাহাটীতে মোৰ সমষ্টিৰ কলহটো ইয়ালৈকে বুলি পঠাই দিম। গতিকে খুব এটা ভাল পৰিৱেশৰে আমি কনকলতা বৰুৱাক সুঁৱৰিবও খুজিছোঁ। আমি শিক্ষাৰ ব্যৱস্থাটোকো অত্যন্ত শক্তিশালী কৰিব খুজিছোঁ, আৰু সমগ্ৰ উত্তৰ অসমত আমাৰ শৈক্ষিক পৰিৱেশ বা ইয়াৰ উন্নয়নৰ কথাবিলাকো আমি শক্তিশালীভাৱে উপস্থাপন কৰিব খুজিছোঁ। মই মিটিংখনৰ কাৰণেও আহিলোঁ, আৰু এটা কাম আছে মোৰ ডিপাৰ্টমেণ্টৰ। ইয়াতে এখন নদী আছে, নদীখনত প্ৰায় 12 কিলোমিটাৰ মথাউৰি লাগিব পৰৱৰ্তী সময়ত, কাৰণ কেতিয়াবা নহয় কেতিয়াবা তাত মথাউৰি নহ'লে বানপানী হ'বই। গতিকে সেইকেইটা কাম চাবলৈকে আহিছোঁ। আশা ৰাখিছোঁ অত্যন্ত ভাল পৰিৱেশ হ'ব মিটিঙৰ দিনা, আৰু মানুহে অত্যন্ত ভাল পাব। আৰু শিক্ষা যিহেতু আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু এগৰাকী এনেকুৱা ব্যক্তিৰ নামত বিশ্ববিদ্যালয়খন আমি উৎসৰ্গা কৰিছোঁ, যিগৰাকী ব্যক্তিৰ অসমৰ ইতিহাসত প্ৰত্যেকটো পৃষ্ঠাত সোণালী আখৰেৰে নাম লিখা আছে। গতিকে সকলোখিনি সংযোগ ঘটিছে। এখন বিশ্ববিদ্যালয় কাৰ নামত হৈছে? কনকলতা বৰুৱানীৰ নামত। আৰু আমাৰ তেজপুৰৰ পৰা লখিমপুৰৰ মাজত আকৌ এখন ইউনিভাৰ্চিটি। গতিকে খুব ভাল পৰিৱেশ হ'ব বুলি মই আশা ৰাখিছোঁ। ডেফিনেটলি হ'ব, এখন উইমেন ইউনিভাৰ্চিটি হ'ব। গতিকে অকল দুইগৰাকী, তেতিয়াহ'লে ডেফিনেটলি মই ইমানখিনি নাজানো, মই ইউনিভাৰ্চিটিখনৰ বিষয়ে শিক্ষা বিভাগে জানে। মই ভাবোঁ যে অত্যন্ত ভাল হ'ব, কাৰণ নতুন ইউনিভাৰ্চিটি, নতুন পাঠ্যক্ৰম নিশ্চয়কৈ হ'ব। মই ভাবোঁ 2-2.5 বছৰ মেক্সিমাম 2-2.5 বছৰৰ ভিতৰতে হয়, কিন্তু মই ভাবোঁ আৰু অলপ যদি বেছি হয় 3 বছৰ। কিন্তু ইউনিভাৰ্চিটি এখন কৰাৰ সপোন ৰাইজে দেখিছিল, ইয়াৰ ৰাইজে ছেক্ৰিফাইচো কৰিছে। বোলাগুৰি বাগানৰ ৰাইজে মাটিখিনি এৰি দিছে, অৱশ্যে কম্পেনচেশ্যনো তেখেতলোকক দিয়া হৈছে ৱৰ্কাৰসকলক। সকলোৱে বিচাৰিছিল ইয়াতে ইউনিভাৰ্চিটি হওক, ইউনিভাৰ্চিটি হ'ল। আমি সকলোৱে সুখী হৈছোঁ, আপোনালোকে নিশ্চয়কৈ সুখী।